গতিকে এইবাৰ আমি আশা কৰিছোঁ আৰু সকলো VCDC বিলাকেও ভাল খেলুৱৈ আনিবলৈ তেওঁলোকে যত্ন কৰিছে। যোৱা বছৰ হয়তো তেনেকুৱা ইমান গুৰুত্ব দিয়া নাছিল, এইবাৰ অলপ বেছি গুৰুত্ব দি পেলাই তেওঁলোকে প্লেয়াৰবিলাক আনিছে। গতিকে আমি ভাবোঁ যে কোকৰাঝাৰৰ পৰা নিশ্চয় এইবাৰ ষ্টেট লেভেলৰ মেডেল আমি আনিবলৈ সক্ষম হ'ম বুলি আমি ভাবোঁ। আজিৰ পৰা 2.0 আমাৰ বাওকুংৰি সমষ্টিৰ যি খেল মহাৰণ এইটো আৰম্ভ হৈছে। মুঠ বাওকুংৰি সমষ্টিত 29টা আমাৰ VCDC আছে। এই VCDCৰ পৰা ইয়াত অংশগ্ৰহণ কৰিব ফুটবল, কাবাডী, এথলেটিক্স, বিভিন্ন যিবিলাক খেল আছে এই খেলবিলাক যোৱা বছৰ যেনেকৈ হৈছিলে এই বছৰতো আমাৰ কোকৰাঝাৰ জিলাত 5টা যি LAC আছে এই LAC বিলাকত হ'ব। আমি আশা কৰিছোঁ, যোৱাবাৰ কিন্তু কোকৰাঝাৰ হিচাপে আমি ষ্টেট লেভেলত মেডেল পাবলৈ সক্ষম নহ'ল। ছেমি ফাইনেলতে বহুকেইটা খেলত আমি পৰাজয় হ'ব লগা হ'ল। গতিকে এইবাৰ আমি আশা কৰিছোঁ আৰু সকলো VCDC বিলাকেও ভাল খেলুৱৈ আনিবলৈ তেওঁলোকে যত্ন কৰিছে। যোৱা বছৰ হয়তো তেনেকুৱা ইমান গুৰুত্ব দিয়া নাছিল, এইবাৰ অলপ বেছি গুৰুত্ব দি পেলাই তেওঁলোকে প্লেয়াৰবিলাক আনিছে। গতিকে আমি ভাবোঁ যে কোকৰাঝাৰৰ পৰা নিশ্চয় এইবাৰ ষ্টেট লেভেলৰ মেডেল আমি আনিবলৈ সক্ষম হ'ম বুলি আমি ভাবোঁ। কোকৰাঝাৰ হিচাপে আমাৰ ফুটবলত ভাল, কিন্তু যোৱাবাৰ ছেমি ফাইনেলত হাৰিল। তো এইবাৰৰ টিমটো ভাল কৰা হ'ব বুলি আমাক অফিচিয়েলসকলে জনাইছে। গতিকে অকল অংশগ্ৰহণেই নহয়, যাতে আমাৰ ডিষ্ট্ৰিক্টৰো সুনাম এটা কঢ়িয়াই আনিব পাৰে, তাৰ কাৰণে আমাৰ যিমানবিলাক অফিচিয়েল আছে তেওঁলোকেও চিন্তা চৰ্চা কৰিছে। আমিও চাই আছোঁ নিজৰ নিজৰ সমষ্টি হিচাপে। গতিকে আজি আমাৰ দ্বিতীয় খেল মহাৰণ বাওকুংৰিৰ কাৰণে যি আৰম্ভ হৈছে, মই ভাবোঁ যে যোৱাবাৰ যেনেকৈ পাৰ্টিচিপেট কৰিছিলে, আমাৰ যোৱাবাৰ কোকৰাঝাৰ জিলা হিচাপে সকলো খেলতে আমাৰ ভাল এটা এনৰলমেণ্টটো হৈছিলে, এইবাৰো হৈছে। যিটো আমাৰ এটা গুৰুত্ব এটা দি বেলেগ জিলাবিলাকৰো তেনেকুৱা পাৰ্টিচিপেট কৰাটো দেখা নাই, কিন্তু আমাৰ কোকৰাঝাৰ হিচাপে যোৱা বছৰো ভাল আছিল, এইবাৰো ভাল আছিল।